হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া বৰ্তমান অসমত চলি আছে কি হৈছে বানপানী, মানে চাৰো হয় মানে বানপানী চলি আছে। আৰু আমাৰতো হৈছে আৰু আগৰ ভিডিঅ'ত আপোনালোকে দেখাই পাইছে যে এই পথাৰখন কেনে হৈছিল, পানী চানী একো নাছিল, চাৰো হয় মানে একো নাছিল পানী চানী। এতিয়া কিন্তু এই পথাৰখন ভৰ্তি হৈছে পানী দি, লাহে লাহে আমাৰতো হ'ব ধৰিছে। আৰু মইতো আগতে এটা ভিডিঅ' দিছিলোঁ, তাতে আপোনালোকে দেখাই পাইছে যেন এই বৰম্বৈ তাৰপৰা ইপিনে বাক্তেয়া আৰু নলবাৰী মনাবাৰী এইটো চাইড মানে পানী হৈছে। এইটো এতিয়া লাহে লাহে আমাৰতো হ'ব ধৰিছে আৰু পানী। আৰু যোৱাবাৰ মানে এইখিনিত আমি যোনখিনি জেগাত খোজকাঢ়িছোঁ না, এইখিনি জেগাত এক কঁকাল পানী হৈছিল, এক কঁকাল গাইজ। আপোনালোকে বিশ্বাস নকৰিব পাৰে, মই কেইটামান ক্লিপ দিম আপোনালোকক যোৱাবাৰৰ। সেই ক্লিপকেইটা আপোনালোকে দেখিলেই গম পাব যে কিমান পানী হৈছিল, বিশ্বাস কৰিব। কিন্তু যোৱাবাৰ দৰে ঘটনাটো এইবাৰ নহ'লে ভাল হয় আৰু মানে পানী বেছি নহ'লে ভাল হয়। কিন্তু মানে এই দুইদিনতে মানে এইখিনি গৈছে চাওকচোন, এইবিলাক পানী হৈছে গাইজ গোটাই। এতিয়া পানী নদী পুৰা একদম বাগেদি গৈছে। অহাদি নাহিলেই হ'ল আৰু পানী। তো গাইজ এতিয়া অলপ নামি যাওঁ, কিমান পানী হৈছে চাওঁ ৰ'বচোন একবাৰ। এতিয়া বহুত হৈছে চাওকচোন, এই বাপৰে বাপ। পিনটো কুচি ল'ব লাগিব, নলী দিগদাৰ। আৰু কোনোবা লাঙি পাতিছে, এতিয়া লাঙি চাওঁচোন মাছ লাগছি দে। ইছ, মাছ নাই এতিয়া পাতি থৈ গৈছিল, মানে মোৰ লগতটো পাতি থৈ গৈছিল, মাছ লগা নাই। লগতে গাড়ী চাড়ী ধুই লৈ গ'ল আৰু সি গাড়ী পুৰা ধুই লৈ গ'ল। পানীখিনি হৈছে আৰু এটচাই নহ'লে ভাল আৰু এটচাই পানী নাংগে আৰু মানে এতিয়া যদি এই ৰাস্তাটো বাগেদি যায় না, এই ৰাস্তাটো মানে এনেকৈ সেই পোনৰ পৰা এনেকৈ বাগৰি আহে পানীটো। এইটো বাগৰি বৰ দিগদাৰ হ'ব গাইছ। যাবাৰতো অৱস্থা বেয়া গৈছে দেই। ক'ৰবাত কানি ঘৰো ডুব গৈছিল, আমাৰো ঘৰত পানী উঠিছিল, মানে চোতাল পাৰ হৈছিলে, প্ৰায় চোতালে পাৰ হৈছিল আৰু পানী। এতিয়া আৰু আগত দেখাই আছোঁ, আগত মানে কিমান পানী হৈছে সেইগিলাও দেখাম, আগৰ পথাৰগিলা দেখাম। কালভাৰত দিও মানে পানী সোমাই হৈছে আৰু লাহে লাহে। নদীৰ অৱস্থাটো কি হৈছে সেইটোও দেখাম আপোনালোকক, গোটাই দেখাম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে। আৰু আজি ৰ'দ দিছে বহুত, বহুত পানী শুকাব পাৰে ঠিক নাই। আৰু ৰ'দ দিছে মানে আৰু সেই আজি বৰষুণ দি আছিল, কেইদিন বৰষুণ দি আছিল, ৰ'দ দিছে, অলপ ভালো লাগছে ৰ'দ দিয়াৰ কাৰণে। মই যে কৈছিলোঁ গাইছ, মানে কালভাৰৰো পানী সোমাইছে, এই চাওকচোন এইবিলাক পানী সোমাই আছে তেনেকৈ। মানে সেইপিনৰ পৰা এইপিনে পানীটো আহিছে, আহি মানে এইপিনে এইবিলাক মানে এইখন পথাৰতো অলপ অলপ হ'ব ধৰিছে আৰু পানী। এইবিলাক চাব পাৰে, ইয়াতো মানে পানী লাহে লাহে হ'বলৈ ধৰিছে আৰু মানে এইবিলাকতো পানী লাহে লাহে হ'বলৈ ধৰিছে। এইবিলাক চাওকচোন কেনেকুৱা লেভেল পানী বাঢ়ি আছে। আৰু গাইজ মানে নৰ্মেলি ইয়াতে এইবিলাকত পানী নহয়, এইবাৰ কিন্তু ইয়াতো পানী হৈছে চাওকচোন। এইবিলাক মই দেখাই দিছোঁ, এইবিলাক পানী হয়েই, মানে ইয়াতো পানী হৈছে এইবাৰ। নদীৰ পানী চাওকচোন গাইজ, কেনেকুৱা এটা লেভেলত বাঢ়িছে। ৰাস্তাই পাব আৰু আহি কিনে, মানে এই ৰাস্তাটোতে উঠিব আৰু লাহেকৈ পানী আহি কিনে। এই সু তাত যি দেখিছে গাইছ, মই জুম কৰি দিছোঁ ৰ'বকচোন, চাওকচোন। এই যে গাইছ, মানে সেইখন কিবাহৰ চাং আছিল, হ'লে মানে এতিয়া পানী আহি আহি মানে সেই চাং পাইছে মানে গাইছ, চাওকচোন এবাৰ। আৰু এইবিলাক আমাৰ ঘৰৰ ওচৰৰ দৃশ্য, এইবিলাক চাওকচোন কেনেকুৱা এটা লেভেলত পানী বাঢ়ি আছে। তো গাইজ এই ভিডিঅ'টো ইমানখিনি আছিল, মানে ভিডিঅ'টো চাগে বেছি ভাল নহ'ল, তথাপিতো এনে দিলোঁ আৰু। মানে ভিডিঅ'টো বনাম বুলি যোৱা নাছিলোঁ, মানে এনে নৰ্মেলি এনে ফুৰিব গৈছিলোঁ, ফুৰিব যাওঁতে মানে কি বনাই দিলোঁ আৰু মানে সৰু ভিডিঅ' এটা বনাই দিলোঁ আপোনালোকৰ কাৰণে। তো আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক, এতিয়ালৈ বাই বাই।